নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি কথা পাতিম মানে কি এনেকুৱা মানে কিছুমান বস্তু নহয় আৰু এনেকুৱা এটা বস্তুৰ ওপৰত কথা পাতিম। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। তো মানে কেনেকুৱা যে আমাৰতো দুৰ্গা পূজা আহি আছে বা অলৰেডি আমাৰ বিশ্বকৰ্মা পূজা গ'লে, তো সেই ক্ষেত্ৰত তাৰ মূৰ্তিবিলাক যি মানে কি মা দুৰ্গাৰ হওক বা বিশ্বকৰ্মা বাবাৰ হওক মানে কি এই যি মূৰ্তিবিলাক আছে, তো সেই মূৰ্তিবিলাক কেনেকৈ নিৰ্মাণ কৰে গোটেইখিনি জানিব বিচাৰিম। তো বলক আমি যাই থাকোঁ বাইহাটা চাৰিআলিলৈ। তো বাইহাটা চাৰিআলিত মানে এখন মূৰ্তি বনোৱা দোকান আছে, তো তালৈ যাই থাকোঁ। মোৰ লগত আছে জুমন, তো দুয়ে যাই থাকোঁ আমি। मस्त जोक मारा रे या हंस रे हलकट हंस ফাইনেলি আমি মূৰ্তিৰ দোকানখন আহি পালোঁ। এইবিলাক চাব পাৰে মূৰ্তি মানে কি বনাই থৈ দিছে, সম্পূৰ্ণ হোৱা নাই। ইয়াতে মানে কি বহুত মূৰ্তি আছে কিবা কিবি। গাইছ মূৰ্তিৰ দোকানখন দেখাই দিছোঁ প্ৰথমতে। তো এইফালে দাদা কাম কৰি আছে, এইফালে এইবিলাক মূৰ্তি থোৱা আছে গাইছ চাব পাৰে। এইটো দুৰ্গাৰ মূৰ্তি ন, মা দুৰ্গাৰ। আচ্ছা, বাকী এইবিলাকতো গোটেইখিনি মা দুৰ্গাৰে চাগে। আচ্ছা, তো গাইজ মোৰ লগত আছে এজন দাদা। তো তেখেতে মানে কি বুজাই দিব মূৰ্তি ধৰিলোঁ কেনেকৈ বনোৱা হয়, প্ৰথমৰ পৰা কেনেকুৱা মানে কি প্ৰচেছত বনোৱা হয়, এইখিনি গোটেইখিনি বুজাই দিব। প্ৰথম পৰিচয় দি দিব দাদা। দাদা আপোনাৰ পৰিচয় দি দিব। মোৰ নাম সুজিত পাল, মোৰ ঘৰ পাঠশালা। মই আজি মোটামুটি হয় 18 বছৰ। মই 18 বছৰ তাৰমানে এইটো কাম কৰাই হ'ল। वाह क्या सीन है, वाह क्या सीन है। আৰু এই যে মূৰ্তিবিলাক বনাই, তো প্ৰথম অৱস্থাত মানে কি কেনেকুৱা ধৰণৰ প্ৰচেছৰ পৰা আৰম্ভ কৰে? ফাৰ্ষ্ট মানে প্ৰথম এই খেৰ বনাব লাগে, চুটলি দি এই এনেকুৱা পাত বনাব লাগে, ভৰি বনাব লাগে, তাৰপিছত আকৌ আৰু বডি বনাব লাগে, আকৌ হাত বনাব লাগে। আকৌ জইন দিয়া হয়। এনেকুৱা কাঠৰ ফ্ৰেম বনোৱা হয়। ফ্ৰেম বনোৱা বাঁহৰ কামি লাগে, বাঁহৰ কামি এই পোতা হয় কাঠত। সেই বাঁহৰ কামিত তাৰমানে খেৰ বান্ধি চুটলি দি এনেকৈ বান্ধি তাৰপিছত পূৰা মানুহটো হৈ যায় আৰু মূৰ্তি। যেনেকুৱা মূৰ্তি লাগে এই মূৰ্তি হয়। ধৰক লক্ষী বনালে লক্ষী হ'ব, সৰস্বতী বনালে সৰস্বতী হ'ব। এইগুলো তাৰপিছত সেইটো আকৌ মাটি লেপা হয়, এইটো আঠা মাটি লেপা হয়। সেইটো আকৌ আৰু খেৰ মাটি কৰা হয়। এই মাটিবোৰ মানে কি নহয় আৰু এইটো মাটি নহয়, এইটো মাটি তাৰমানে আমি বেয়া কৰা আৰু এই বস্তুটো ধৰি লওক সম্পূৰ্ণ গোটেই মূৰ্তিটো মানে বনোৱা হ'ল আৰু। তো প্ৰথমতেতো ৰ'দতে শুকাই লয়। ৰ'দত শুকাব লাগে। শুকাই লয় তাৰমানে আমাৰ এক লগত দিয়াৰ পিছত আকৌ ৰ'দত শুকাব লাগে। তাৰপিছত আকৌ এইটো শুকাৰ পিছত আকৌ এক লেপা দিব লাগে, সেই লেপাটো শুকাব লাগে। তাৰমানে একেলগত নহয় আৰু একেলগে নহয়। একদম ৰখি ৰখি কৰিব লাগে। তাৰমানে যেতিয়া আমি দুটা তিনিটা মূৰ্তি বনাওঁ তেতিয়াহ'লে আমাৰ প্ৰফিট নহয়, বেছিকৈ বনালে প্ৰফিট নহয়। তো আৰু এই বস্তুবিলাক মানে কি ক'ৰ পৰা আনিব লাগে? আপোনালোকৰ যি ধৰি লওক মাটি হওক, যিকোনো খেৰ হওক, মানে কি অল এভ্ৰিথিং মানে A to Z মানে ক'ৰ পৰা বা আনিব লাগে বা ইয়াতে ওচৰতে পাই থাকে? ওচৰতে পায়, গুৱাহাটীত পায়। গুৱাহাটীত এইফালে পায় আনিব এইফালে কুমাৰ মাটি, সেইটো মাটি। আৰু ধৰক মানে এই নদীৰ মাটিটো ৰাঙা মাটি, এইটো পথাৰৰ মাটি। কিন্তু পথাৰৰ মাটি হ'লে আমি ওপৰৰ মাটি নহয়, এইটো মাটিৰ তলত থাকে, তলৰ পৰা আনিব লাগে। সেইটো মাটিৰ ফিনিচিংটো ভাল। তো গাইজ দাদা গোটেইখিনি কথা বুজাই ক'লে। আৰু এই ভিডিঅ'টোৰ পৰা যদি মানে কি কিবা শিকিব পালে বা বুজিব পালে, তো ভিডিঅ'টো লাইক কৰি দিব। আৰু ইয়াতে কিবা কিবি বস্তু বনাই আছে, মানে মূৰ্তি বনাই আছে, বিভিন্ন মূৰ্তি বনাওঁ, বিভিন্ন মূৰ্তি, চিমেণ্টৰ মূৰ্তি বনাওঁ, চিমেণ্টৰ চিমেণ্টৰ মূৰ্তি বনাওঁ, মডেল চডেল বনাওঁ, কেটলগ দিলে সেই কেটলগ মূৰ্তি বনাওঁ। গাইজ মানে কি ইয়াতে মানে কি সকলো ধৰণৰ মূৰ্তি পোৱা যায়। তো চিমেণ্টৰো মূৰ্তি বনায় ইয়াত, আৰু কিবা কিবি মানে কি যিকোনো ধৰণৰ মূৰ্তি মানে কি বনায় ইয়াত। আৰু মই লগতে ডিছক্ৰিপশ্যনত ইয়াৰে মানে কি যোগাযোগ নম্বৰটো দি দিম, তো আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। ইমিডিয়েটলি মূৰ্তি বনাই দিব, আর্জেন্ট মূর্তি বানাই দিব একদম। যদি কয় একই দিনে মূর্তি লাগে, একই দিনে বনাই দিব।
আচ্ছা সেইখিনি মানে কি দাদা এই চিষ্টেমৰ বস্তু আছে হেৰিটো আছে মানে চিষ্টেমটো তো যদি কাৰোবাক একেদিনাই লাগে তো সেই বস্তুটো মানে কি আছে জলদি কৰি দিব পাৰে এদিনৰ ভিতৰতে মানে গোটেইখিনি কৰি দিব পাৰে তো গাইজ এইবিলাক চাব গ'লে মূৰ্তি বনাই থৈ দিছে এইবিলাকতো গোটেই মানে কি দুৰ্গাৰে তো এইবিলাক মানে কি যিহেতু দুৰ্গা পূজা আহি আছে তো সেইকাৰণে মানে কি মা দুৰ্গাৰে মূৰ্তিবিলাক বনোৱা হৈছে আৰু বাহিৰতো নতুন নতুনকৈ কিবা কিবি মূৰ্তি বনাই থৈ দিছে বৰ্তমান সম্পূৰ্ণ হোৱা নাই আপোনালোকে চাব পাৰে এইফালে কাম চলি আছে তো গাইজ এইফালে চাব পাৰে দাদা কৰি আছে আকৌ নতুনকৈ মানে আৰু এটা মানে কি ইয়াৰ ওপৰত আৰু এটা হেৰি থাকিব নেকি তো আকৌ লিপি দিব দাদা দাদা লিপি আছে ইয়াতে আৰু চাব পাৰে এইবিলাক মোটামুটি প্ৰায়খিনি হৈছে আৰু এইটো গণেশৰ মন্দিৰ মূৰ্তি ন এইকেইটা গোটেইকেইটা গণেশৰে মূৰ্তি চাব পাৰে আপোনালোকে তো তাৰপিছত এইটো চাইডে আছে আপোনাৰ মা দুৰ্গাৰ মূৰ্তি এইকেইটা চাব পাৰে গাইজ তো এইফালে গোটেইখিনি সম্পূৰ্ণ হোৱা নাই মোটামুটি 60% হৈছে ন দাদা মোটামুটি 60% হৈ গৈছে কাম সম্পূৰ্ণ তো বাকী আৰু 40% আছে তো সেই 40%ও জলদি হৈ যাব তো আৰু গাইজ আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব তো ভিডিঅ'টো মানে কি ইমান মই যিহেতু ইমান কথা ক'ব নাজানো তো তথাপিও আপোনালোকৰ মানে মাজলৈ কিবা এটা আপোনালোকক জনাবৰ কাৰণে বিচাৰিছিলোঁ তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰখিনি কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই ধন্যবাদ জয় অসম